হাতত 1 টকা পইচা নাই মই কি কৰিম কেনেকে চলি আছো মোৰ ছোৱালীজনী আছে মই ছোৱালীজনীকো মই কৰ পৰা নিম মই 3বাৰ গলো মালদালৈকে মোক মানুহজনক খালাস কৰিব নিদিয়ে হাৰি কৈ থাকে কি জেলত নিম বাংলাদেশী বনাম তাক 3 বছৰ জেলত ৰাখিম তোমালোকক খুলিব জেলৰ পৰা মুক্ত কৰিব আহিলে তোমালোকক মুক্ত কৰি নিদু বেল নিদু এনেকে চিঞৰি পেলাই হেনেকে মোক কৈছে মালিকক কাপড় চাপড় গুতে খুলি খুলি মাৰিছে তো বাৰু দুখী কৰিছিলে বাৰু মাৰিছে কমসে কম এতিয়া মানুহজনক তো আমি খালাস কৰিব গৈছো আমাক তো কমসে কম দিব লাগে সেইকাৰণে মই অনুৰোধ কৰিছো যে মোক যে মালিকক যে আনি দিয়ে মোৰ মালিকৰ বাহিৰে কোনো নাই মোৰ মা আছে বুঢ়ী ছোৱালীজনীয়ে পঢ়ি আছে এতিয়া মই ছোৱালীজনীক মই স্কুলত পঠাব পৰা নাই ফিজ দিব পৰা নাই এতিয়া স্কুলত ফিজ খুজি আছে মই কৰ পৰা দিও মই আৰু সহায় বিচাৰিছো আপোনালোকৰ পৰা মোৰ স্কিনাৰখন মই আপোনালোকক দি দিছো আপোনালোকে যে মোক যি পাৰে আপোনালোকে 2-1 টকা যি পাৰে আপোনালোকে মোক সহায় কৰক সহায় কৰি পেলাই যে দিলি আপোনালোকৰ ওচৰত মই কৃতজ্ঞ খুজিছো মই ভৰিত ধৰিছো আপোনালোকে যে মোক এখিনি সহায় কৰে সহায় কৰাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছো গতিকে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তেখেতৰ মানে অৱস্থাটো দেখা পাইছে আৰু ঘৰত ইনকাম কৰা তেনেকুৱা মানুহ এজনে মানুহ আছিল তেওঁ বাহিৰত কাম কৰি আছিল বাহিৰত কাম কৰি কেনেকে পৰিয়ালটো পোহপাল দিছিল লগতে ছোৱালী এজনী আছে তো স্কুলৰ ফিজ দিব পৰা নাই স্কুলৰ পৰা মানে পইচাৰ কথা কৈ আছে ঘৰটো মানে একেবাৰে দুখীয়া কিবাকে মানে বাহিৰত টুকটাক কাম কৰি কেনে চলি আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ কৰিম আপুনি এটো ক্ষেত্ৰত অকনমান সহায় কৰিব এটো পৰিয়ালজনক যিমান মানে হাৰাশাস্তি দেখা পাইছো আমাৰ নিচিনা এনেকুৱা গৰীব দুখীয়া মানুহৰ মানে বেছি হৈ আছে তো গতিকে মুখ্যমন্ত্ৰী মহোদয় এটো ক্ষেত্ৰত অকনমান গুৰুত্ব দিব আৰু বিশেষকৈ ছোৱালীজনীৰ লিখা পঢ়াৰ ক্ষেত্ৰত অকনমান গুৰুত্ব দিব তো গতিকে এইখিনিয়ে কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছো ধন্যবাদ জয় আই অসম জয় আই অসম